প্ৰায় ৰেডি হলো মাও ৰেডি হৈ ইয়া গুড মৰ্নিং ৰেডি হৈ পুৰা শুই আছে আৰু এটাই ব্ৰাছ কৰি আছে হৈ গ'ল চুলিতুলি ষ্ট্ৰেইট হৈ গ'ল এতিয়া আমি ট্ৰেইনত উঠিব যাম বিন্দাছ এইবিলাক লেতেৰা হৈ আছে উপায় নাই এনেকৈ দেখাই দিছোঁ আমি গ'লে চাফা কৰিব আমি গ'লে চাফা কৰিব না মা গাইজ পুৰা ৰেডি হ'লোঁ আমি এয়া জোতা পিন্ধি আছে আৰু মায়ে ৰজনীগন্ধা চাই আছে চিৰিয়েল আমাৰ একদম সম্পূৰ্ণ হ'লেহে বোলে মায়ে উঠিব মাক দেখাই আছে মায়ে পুৰা ৰজনীগন্ধা চাই আছে ভৰি চৰি উঠাই পিনে খাইও আছে খাই থকা নাই বাৰু ৰজনীগন্ধা নাখায় তোমাৰ কিমান ৰেডি হ'ল নাই চোৱা ইফালে গুড মৰ্ণিং দিয়া মৰ্ণিং গাইজ এতিয়া ক'ত নিয়ে গম নাপাওঁ আমাৰ আৰু এইটোহে মেইন মানুহজন মেইন য'তে লৈ যায় আমি তাতে যাম এতিয়া তো চাই থাকিব আজিৰ ব্লগটো এইয়া আমি এতিয়া লিফ্টত ফটো চটো পুৰা উঠিলোঁ পাই গ'লোঁ এতিয়া আমি গৈ আছোঁ এটা শ্বৰ্টকাট ৰাস্তাৰে ষ্টেচনৰ ফালে কাৰণ আজি প্ৰথমবাৰৰ কাৰণে আমি ষ্টিম টয় ট্ৰেইনত উঠিম আৰু আপোনালোককো মজাটো দিম সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব অকল ট্ৰেইনত উঠা ভিডিঅ'টোৱে দিম আজি আৰু মা আৰু মহাশয় পুৰা গৈ আছে আগে আগে আৰু মই ধুনীয়াকৈ ভিডিঅ' কৰি গৈ আছোঁ কাৰণ ইমান ধুনীয়া ঠাইত আহিছোঁ অকণমান ভিডিঅ' কৰি শ্বেয়াৰ নকৰিলে মনটো বেয়া লাগি থাকিব তো এতিয়া আমি গৈ আছোঁ প্ৰথমে আমি হোটেল বিচাৰি গৈ আছিলোঁ এইখনেই ট্ৰেইন এই ট্ৰেইনতে অলপ দেৰিকৈ উঠিম আমি আৰু আপোনালোককো দেখুৱাম আৰু 2-3খন হোটেল বিচাৰিলোঁ আমি কিন্তু ক'তো খানা ৰেডি হোৱা নাই 9টাৰ পৰাহে ৰেডি হ'ব আৰু আমাৰ ট্ৰেইনো আছে 9:25ত আৰু এয়া ইঞ্জিনটো বহুত বেছি চাউণ্ড হৈ আছে অলপ দেৰিকৈ আপোনালোকক চাউণ্ডটোও শুনাই দিম বহুত বেছি চাউণ্ড আৰু খোৱা আশাটো কমেই আছে কিন্তু খালী গৈছে পুৰা ট্ৰেইনখন পুৰা ৰাস্তাৰ মাজেৰে যাই দেখোন এয়া পুৰা ৰাস্তাৰ মাজেৰে গৈ আছে এইটো ট্ৰেইন ষ্টেচন অলপ পিছত আহিম ইয়াতে উঠিবৰ কাৰণে এইবিলাক চব ট্ৰেইন আমি এতিয়া খাব সোমাইছোঁ কত খোৱা হেৰি নাই একদম 9টাৰ পৰাহে দিব চবতে ইয়াতে বহি আছোঁ 9টা বাজিলে পাই যাম খাবৰ কাৰণে ইয়াতে বহি আছোঁ আমি এতিয়া ট্ৰেইন আছে 9:25ত খাই মেলি যাব লাগিব আমি ফাৰ্ষ্টে চাহ খাই লওঁ লাল চাহ এয়া আইটেম আহি পোৱালৈকে আমি এতিয়া লাল চাহ খাই থাকোঁ আমি পাই গ'লোঁ ট্ৰেইন ষ্টেচন পাই গ'লোঁ ট্ৰেইন ষ্টেচন আৰু আমাৰ তাৰ হোটেলত খোৱা নহ'ল পুৰা টাইমো হৈ গৈছে সেইকাৰণে মায়ে পুৰা পেকিং কৰি লৈ আনিছে তো এতিয়া ইয়াতে বহি পিনে খাম ট্ৰেইনখন অহালৈকে এইটো লাইনত আহিব এইটো লাইনতে আহিব ট্ৰেইনখন তো ইয়াতে খাম মায়ে পুৰা লৈ আনিছে বাতি চাতি পুৰা পেকিং তো এতিয়া খাম আমি পুৰা কষ্টকৈ খালোঁ আৰু উপায় নাই হাতত লৈ লৈ মায়ে আৰু মহাশয় পুৰা ট্ৰেইনত খাব পেকেট কিনি আছে কুৰকুৰে বাদাম এইবোৰ কিনি আছে এতিয়া আমি পুৰি চব্জি খালোঁ এতিয়া ট্ৰেইন আহিব আৰু এইটো লাইনতে আহিব ট্ৰেইন এইটো লাইনতে আহিব ট্ৰেইন এয়া এতিয়া আমি ট্ৰেইনত উঠিম এইখন ইয়াতে উঠিম এতিয়া তো বৰ্তমান পুৰা খালী উঠিছে মা আৰু ফাইনেলি
ট্ৰেইনত বহিলোঁ খিৰিকীৰ কাষত বহি আছোঁ মা এইটো পিনে বহিছে পূৰা ডিছকাছ কৰি আছে চলাব গাড়ী এয়া এতিয়া চলাব মায়ে পূৰা খোৱা ষ্টাৰ্ট দিলেই এয়া ট্ৰেইন ষ্টাৰ্ট দি দিলে আমি এতিয়া গৈ আছোঁ একদম ৰাস্তাৰ মাজেৰে ঘৰৰ কাষেৰে পূৰা গৈ আছে গাড়ীবিলাক ৰখি দিছে সেইকাৰণে আমাৰ নিচিনা ৰেল গেট পেলোৱা চিষ্টেম নাই ন আমাৰ নিচিনা ৰেল গেট পেলোৱা চিষ্টেম নাই অঁ গাড়ীবিলাক পূৰা গম পাই ৰখি গৈছে ইয়াত ৰেল গেট পেলোৱা চিষ্টেম নাই আমি গৈ আছোঁ এতিয়া মায়ে সিফালে বহি লৈছে খায়ো আছে পূৰা ৰখি আছে বেছি ভাল লাগিছে কিন্তু মাজেদি আমি গৈ নাপাওঁ ৰাস্তাৰ মাজেদি পূৰা গৈ আছে ভাল লাগিছে ট্ৰেইনখনত উঠিছোঁ যিহেতু প্ৰথমবাৰৰ কাৰণে প্ৰথমতে আপোনালোকক ট্ৰেইনৰ টিকেটটো জনাই দিওঁ আমি 3জন আছোঁ এজনৰ 1500কৈ লৈছে তো পইচা গ'লেও প্ৰথম এক্সপিৰিয়েঞ্চ ভাল লাগিছে আপোনালোকে আহিলেও মিছ নকৰিব বহুত বেছি ভাল লাগিছে উঠি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু আপোনালোককো ফিলিংছটো দিব ট্ৰাই কৰিছোঁ আৰু মই ভাবিছিলোঁ আমাৰ পিছপিনে আৰু 2-3টামান ডাব্বা আছে নেকি কিন্তু নাই আমি উঠা ডাব্বাটোৱে হয় ইয়াত আমি 15-20 জনমান আছোঁ একদম কাউণ্ট কৰিব পাৰি বহুতেই বেছি ভাল লাগিছে আৰু আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো গৈ থাকোঁ এতিয়া আজি আমাৰ দাৰ্জিলিঙত দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনত আমি ৰাতিপুৱা 8টাতে ওলাইছোঁ 8টা এনে আমাৰ তাত থাকিলে বাৰু বহুত দেৰিয়ে হয় ইয়াত ঠাণ্ডা জাগা কাৰণে অলপ ঠাণ্ডা ঠাণ্ডা লাগি থাকে আৰু ৰাতিপুৱাই বুলি ক'ব লাগিব একদম আৰু আমি খাব নাপালোঁ তো পেকিং কৰি আনি ষ্টেচনতে খালোঁ সেইটোতো দেখিয়ে পালে আপোনালোকে আৰু এতিয়া আপোনালোকক ট্ৰেইনখনত উঠি ধুনীয়া ধুনীয়া ভিউ দেখুৱাই গৈ আছোঁ এতিয়া মই খিৰিকীখনো বন্ধ কৰি ল'ব লগা হৈছে ভিডিঅ' কৰিবৰ কাৰণে অকণমান খুলি লৈছিলোঁ কিন্তু জেকেটটো পূৰা কয়লাৰ গুড়াৰে কলা কলা হৈ গৈছে তো অলপ আগত জোকাৰি দিলোঁ আৰু মই খিৰিকীখন বন্ধ কৰি যিমানখিনি পাৰোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাই আছোঁ আৰু কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাব আৰু ট্ৰেইনখনৰ পৰা যিটো ছাউণ্ড আৰু এয়াৰ পলিউশ্যন হৈ আছে সেইটো আপোনালোকে আহিলে বা উঠিলেই গম পাব বহুত বেছি ছাউণ্ড আৰু বহুত বেছি ধোঁৱা ওলাই আছে কলা কলা ধোঁৱা তো উপায় নাই এইটো কিমান দিনলৈকে চলে কিন্তু বহুত বেছি পলিউশ্যন হৈ আছে ইয়াত থকা ওচৰৰ মানুহখিনি কেনেকৈ থাকে গম নাপাওঁ তো যিহেতু এইটো দাৰ্জিলিঙৰ স্পেচিয়েল বুলিয়ে ক'ব লাগিব স্পেচিয়েল বস্তু এটা তো আহিলে মিছ নকৰিব উঠিব যেতিয়ালৈকে চলি থাকে ইয়াতে 10 মিনিট আমাক চান্সটো দিছে ধুনীয়া ফটো চটো উঠিম এতিয়া ধুনীয়া গাৰ্ডেন ইয়াতে আমি এতিয়া নামিছোঁ এইখিনিতে ৰখাই দিছে ট্ৰেইনখন তো বহুত ধুনীয়া একদম ওচৰৰে কাষতে অঁ দোকান দিছে টুপিৰ ঠাণ্ডা আছে বহুত পলিউশ্যন এইবিলাক চাইপত্তি পিয়ৰ চাইপত্তি ফটো উঠিব লাগে ফটো আৰু এইবিলাক
10 মিনিট ইমান ধুনীয়া সুবিধা দিছে ন এইবিলাক ফুলবিলাক ৱাও ভাল লাগিছে তো বহুত ধুনীয়া ৱাও বহুত ধুনীয়া কিন্তু পুৰা পলিউশ্যন হয় চাওকচোন পুৰা পুৰা ধোঁৱা ওলাই আছে আৰু চাউণ্ডটো ইমান চাউণ্ড পুৰা ৰাস্তাৰ কাষেদি আহে নহয় কাণত সোপা দি লয় মানুহবিলাকে আৰু মোৰ তাত পুৰা চলাটো কয়লা চিটকি কলা হৈ গৈছিল জোকাৰি দিওঁতে গৈছে মোৰ তাতো পৰিছে এইবিলাক পুৰা পিহি দিব নালাগে পিহি দিলে ৰুমালখন জোকাই দিব লাগে তাৰপিছত ইয়াতে আমি এতিয়া ধুনীয়া ধুনীয়া কেইখনমান ফটো উঠোঁ ইয়াতে পুৰা আই লাভ দাৰ্জিলিং পুৰা আছে আৰু ইয়াতে আমি ফটো উঠিলোঁ ভাল লাগিছে ট্ৰেইনখনে পূৰা হৰ্ণ বজাই আছে যাব চাগে তো আমি পূৰা ফটো চটো উঠি আছোঁ এতিয়া পূৰা দৌৰিব লাগে নহ'লে এৰি থৈ গুচি যাব ইয়াৰ পৰা আৰু গাড়ী লৈ যাব লাগিব নহ'লে ট্ৰেইনটো পুৰা ৰখি আছে কোনো যোৱাই নাই আমিহে দৌৰা দৌৰি কৰিছোঁ এটা উঠো ইয়াতে বহি পিনে উঠিলোঁ আমি ঘুম স্টেশন পালোঁ यहाँ से कोई बहुत चले जाते हैं ना बोल के जाइएगा আমি কয়লাৰ ইঞ্জিনত উঠিলোঁ আজি এটাই ডাব্বা কিন্তু ইঞ্জিনটো গুচি গ'ল ডাব্বাটো থাকি গ'ল ট্ৰেইনখনত উঠি সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এইটো ঘুম ষ্টেচন আৰু এইটো ঘুম ষ্টেচন এইটো বেক কেমেৰা কৰি তো এতিয়া আমি ইয়াতে 25 মিনিট ৰখিব আমি ইয়াতে এতিয়া ক'ত ফুৰিব যাওঁ এতিয়া 25 মিনিট কি আছে চাব লাগিব এতিয়া ঘুম ষ্টেচনৰ পিনে তো বহুত ফটো উঠিলোঁ কিন্তু ইয়াতে চোন ফটো উঠিব পাৰিম তো ট্ৰেইনখনত উঠি ফটো উঠিলোঁ ইঞ্জিনটোত আৰু বৰষুণ আহিব নেকি পুৰা ক'লা হৈ আহিছে চেছ আৰু বৰষুণ আহিলে বা পুৰা ধোঁৱা ওলাই আছে বা ধুব ইটোৰ কাৰণে বৰষুণ আহিব যেন লাগিছে নেকি বাপৰে কি ধোঁৱা বৰ্তমান আমি আছোঁ ঘুম ষ্টেচনত আৰু ইয়াতে ইঞ্জিনটো এতিয়া অলপ ঠিক ঠাক কৰিব অকণমান ওচৰৰ পৰা আপোনালোকক ইঞ্জিনটো দেখুৱাই দিছোঁ তো এই 25 মিনিট আমি ঘুম ষ্টেচনত কি আছে অকণমান ফুৰি মেলি আহোঁ আৰু বেছি সময় ইঞ্জিনটোৰ কাষত থাকিব নোৱাৰি অৱস্থা বেয়া হৈ যাব বলক এতিয়া ট্ৰেইনত উঠিলোঁ বহুত বেছি ভাল লাগিল আৰু আমি লাষ্টত ফটো উঠিবৰ কাৰণে লাষ্টত নামিছোঁ ফাইনেলি আমি ঘুম ষ্টেচনৰ পৰা আহিলোঁ আৰু নামিলোঁ ট্ৰেইনৰ পৰা এতিয়া আমি বেলেগ স্পটত যাম আমাৰ কিন্তু তাতে নামি কাম হৈছে বাবুৰ কাৰণে কেৰি বেগ বেবী কেৰি বেগ এইটো সেই লৈ লৈছোঁ ঘুম ষ্টেচনত 25 মিনিট টাইম দিছিল এতিয়া আমি টেক্সিৰে পূৰা ঘূৰিম কি আছে চাম এতিয়া আমি টেক্সি লৈছোঁ টেক্সিৰে এতিয়া চাম লোকেল জেগাবিলাক বাহ কেনে লাগিল ট্ৰেইনত বঢ়িয়া ট্ৰেইনত মজা লাগিছে ইয়াৰে ট্ৰেইনত যে উঠিছোঁ ৰাস্তাৰ পৰা মানুহ উঠাই নিব পাৰি আমাক ৰখি আছিল আহোঁতে আমি 3টাই বাকী আছিলোঁ বহিব পুৰা ৰখি আছিল ট্ৰেইনখন বেছি ভাল লাগিছে ইমান টেনশ্যনৰ বস্তু
আৰু পুৰা ৰাস্তাৰ মাজেৰে যায় দেখি ন আছে ভাল লাগে আৰু মুঠতে তো দাৰ্জিলিং আহিলে ট্ৰেইনটো মিছ কোনেও নকৰিব দাৰ্জিলিং আহিলে ট্ৰেইন মিছ কোনেও নকৰিব চবেই উঠেয়ে তথাপিও কাৰোবাৰ সময় নাই যদিও ট্ৰেইনখনত উঠি যাব বেলেগত নহ'লেও বহুত বেছি ভাল লাগে